Hello everyone, this is Vikas Bora. Welcome to BB Fitness. মই কেনেকৈ এক্সাৰচাইজ কৰোঁ বহুতে জানিব বিচাৰে, তাৰ কাৰণে এটা ভিডিঅ' বনালোঁ। একদম নতুন চেনেল ফাৰ্ষ্ট খুলিছোঁ, এইটো ফাৰ্ষ্ট ভিডিঅ' মোৰ। মই উইকত লেগছ 2 দিন মাৰোঁ। এইটো আজি আছিলে মোৰ হেমষ্ট্ৰিং। এইটো ফাৰ্ষ্ট এক্সাৰচাইজ লেগ কাৰ্ল। লেগ কাৰ্ল মাৰাৰ আগতে ভালকৈ আপোনালোকে ৱাৰ্ম আপ কৰি ল'ব। মই ভালকৈ ৱাৰ্ম আপ কৰি লৈছোঁ, 5 মিনিটমান চাইকেলিং কৰি লৈছোঁ। তাৰপিছত ফাৰ্ষ্ট এক্সাৰচাইজ হ'ল লেগ কাৰ্ল। ছেকেণ্ড এক্সাৰচাইজটো হ'ল ৰিভাৰ্ছ স্কোৱাট। এইটো ছুপাৰ স্কোৱাট হয়, এইটো ৰিভাৰ্ছ স্কোৱাট হেমষ্ট্ৰিঙৰ কাৰণে। এইটো হ'ল 5 নম্বৰ ছেট। আগৰ ছেটকেইটা ভিডিঅ' কৰা নহ'ল, ভিডিঅ'টো বহুত দীঘল হৈ যাবৰ কাৰণে ভিডিঅ'টো কৰা নহ'ল ইমান দীঘল। তাৰপিছত এটা দেখাইছোঁ। এইটো 5 নম্বৰ ছেট, এইটোত 160 কেজি আছে। এইটো লাষ্ট ছেট। Watching your every smile like your television. In your eyes I see myself, I'm falling. Make it make sense, it must be the temptation speaking. What am I supposed to do, cause it feels so good. Feeling wild like a zoo, put me in a mood. Put me in a mood. Maybe I should've known that it ain't. Know how to get into my feelings. You're a trip giving me hopeless illusion, hopeless illusion. Maybe I should've known that it ain't real. How'd you know how to get into my feelings? You're a trip giving me hopeless illusion, hopeless illusion, hopeless illusion. তিন নম্বৰ এক্সাৰচাইজ লেগ প্ৰেছ। এইটো হেমষ্ট্ৰিঙৰ কাৰণে হয়। এইটো লাষ্ট ছেট, 4 নম্বৰ ছেট। এইটো 4টা মাৰিছোঁ। এইটোত 160 আছে। Flashing lights dance with fire in the night I'm wired. Watch the time pass us by, is this feeling lying? Could you pass the lighter? Yeah, I'm trying to keep my cool. Nicotine in my veins, flaming up desires. What am I supposed to do, cause it feels so good. Feeling wild like a zoo, put me in a mood. Put me in a mood. এইটো হ'ল 4 নম্বৰ এক্সাৰচাইজ। এইটো ইনাৰ লেগছৰ কাৰণে। এইটো বেছি হেভি মাৰা নাই, এইটো লাইট ৱেইট মাৰিছোঁ। এইটো বেছি মাৰা নাই, 3টা ছেট মাৰিছোঁ। এইটো 3 নম্বৰ ছেট। Hopeless solution, hopeless solution. Baby, I should've known that it ain't real. How'd you know how to get into my feelings? You're a trip giving me hopeless solution, hopeless solution, hopeless solution. ফাইনেলি লাষ্ট এক্সাৰচাইজ কাপছ। এইটো কাপছৰ কাৰণে হয়। মোৰ কাপছটো বহুত বেছি উইক হয়, মই সেইকাৰণে কাপছটো অলপ হেভি মাৰোঁ। কাপছটো হেভি মাৰিব লাগে একচুৱেলি। এইখিনিয়ে গাইজ, এইটোৱে আছিল মোৰ লেগছৰ আজি এক্সাৰচাইজ। থেংক ইউ।